নমস্কাৰ প্ৰিয় দৰ্শক, মই হলো হিৰক এণ্ড ওয়েলকাম টু গ্ৰীণ ডায়েৰী। আমাৰ আজিৰ ঔষধি উদ্ভিদৰ তালিকাৰ প্ৰথমবিধ উদ্ভিদ হ'ল মছন্দৰী। মছন্দৰীক ইংৰাজীত ফিছ মিন্ট নাইবা কেমেলিয়ন প্লান্ট নামেৰে জনা যায়। মছন্দৰীৰ বৈজ্ঞানিক নামটো হ'ল হইটুনিয়া কৰ্ডাটা। আমি আটায়ে সচৰাচৰ ভুগি থকা গেষ্ট্ৰিক নাইবা এচিডিটি, যাক অসমীয়াত অতিসাৰ নামেৰে জনা যায়, ইয়াৰ মহৌষধি হ'ল মছন্দৰী। ইয়াৰ উপৰি গ্ৰহণী বা পেট চলা, পেটৰ বিভিন্ন বেমাৰ, নিউমোনিয়া, জ্বৰ, ব্ৰংকাইটিছ তথা শ্বাসকষ্টজনিত ৰোগসমূহ মছন্দৰীয়ে নিৰাময় কৰিব পাৰে। মছন্দৰীৰ পাতে আমাৰ শৰীৰত ৰক্তকণিকা বৃদ্ধি কৰে, হৃদৰোগ প্ৰতিৰোধ কৰে, মাংসপেশী শক্তিশালী কৰে, দৃষ্টিশক্তি বৃদ্ধি কৰে তথা আমাৰ স্নায়ুতন্ত্ৰ সবল কৰা ইত্যাদিৰ দৰে বিভিন্ন কাম মছন্দৰীয়ে সমাধা কৰে। আমাৰ আজিৰ তালিকাৰ দ্বিতীয়বিধ উদ্ভিদ হ'ল তুলসী। তুলসীৰ ইংৰাজী নামটো হ'ল হলি বেচিল আৰু তুলসীৰ বৈজ্ঞানিক নামটো হ'ল অচিমাম টেনুইফ্লোৰাম। আমাৰ অসমীয়া সমাজত কাতি বিহুৰ দিনাখন মা লক্ষ্মীৰ অৱতাৰ স্বৰূপে তুলসীৰ তলত চাকি দি পূজা অৰ্চনা কৰা হয়, নহয়নে বাৰু? তুলসী গছে বায়ু বিশুদ্ধ কৰে। তাৰোপৰি তুলসীয়ে কাহ, জ্বৰ, পানী লগা, বমি, হিকটি, মুখৰ দুৰ্গন্ধ, ডায়েবেটিছ, হাইজা, উচ্চ ৰক্তচাপ, বাত বিষ, ঘূৰণীয়া কৃমি, যকৃতৰ ৰোগ, মুখৰ ক'লা দাগ ইত্যাদি বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। তুলসীৰ পাত খালে তেজ পৰিষ্কাৰ হয়, গাৰ ছাল নিমজ হয় তথা দেহৰ সৌন্দৰ্য বৃদ্ধি পায়। তুলসীৰ পাতৰ ৰস এণ্টিছেপ্টিক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। আমাৰ আজিৰ তালিকাৰ তৃতীয়বিধ উদ্ভিদ হ'ল ছালকুঁৱৰী। ছালকুঁৱৰীৰ বৈজ্ঞানিক নামটো হ'ল এল'ভেৰা আৰু ইয়াৰ এই বৈজ্ঞানিক নামটোৰে ই বিশ্বব্যাপী পৰিচিত। দেখিবলৈ অতি মনোমোহা এই উদ্ভিদবিধে জুয়ে পোৰা, খৰ খজুৱতি, ঘাঁ, শুষ্কতা বা ড্ৰাইনেছ, ৰ'দে পৰা, শালমইনা আদিৰ দৰে বিভিন্ন আমাৰ ছাল সম্বন্ধীয় ৰোগৰ উপৰিও বিভিন্ন প্ৰকাৰৰ পেটৰ বেমাৰ, মূত্ৰদোষ ইত্যাদি নিৰাময় কৰিব পাৰে। ছালকুঁৱৰীৰ ৰসে আমাৰ হজম শক্তি বৃদ্ধি কৰে, শৰীৰৰ মাংসপেশীসমূহ সবল কৰি তোলে। ছালকুঁৱৰীৰ ৰস এণ্টি অক্সিডেণ্ট গুণসম্পন্ন হোৱাৰ বাবে ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰি তোলে। ছালকুঁৱৰীৰ শীতলকাৰক গুণাগুণ থকা হেতুকে মূৰৰ বিষ, উচ্চ ৰক্তচাপ, টাইফয়েড, মোচোকা খোৱা, নিউমোনিয়া, জ্বৰ ইত্যাদিত ছালকুঁৱৰীৰ প্ৰলেপ লগালে সুফল পোৱা যায়। আমাৰ আজিৰ তালিকাৰ চতুৰ্থবিধ উদ্ভিদ হ'ল মহানিম। ইংৰাজীত এই গছজোপাক নিম নাইবা নিম ট্ৰী নামেৰে জনা যায়। নিম গছৰ বৈজ্ঞানিক নামটো হ'ল আজাডিৰেক্টা ইণ্ডিকা। মহানিম বা নিম গছৰ ঔষধি গুণাগুণ সীমাহীন। ইয়াৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ গুণাগুণটোৱে হ'ল নিম গছে বায়ু পৰিষ্কাৰ কৰে। অতীজৰে পৰা নিম গছৰ পাতক কীটনাশক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। মূৰৰ উখি, ছালৰ ৰোগ, খৰ খজুৱতি তথা অকণিৰ পৰা পৰিত্ৰাণ পাবলৈ নিম গছৰ পাত ব্যৱহাৰ কৰা হয়। নিম গছৰ ঠাৰি দাঁত মাজিবলৈও ব্যৱহাৰ কৰা হয়, যিয়ে দাঁতৰ বিভিন্ন ৰোগসমূহ নিৰাময় কৰাৰ উপৰিও দাঁতৰ গুৰিসমূহ মজবুত কৰি তোলে। ইয়াৰ উপৰি কৃমি বা পেলুৰ সমস্যা, বাত বিষ, অৰ্শ, চকুৰ চানি পৰা, যকৃতৰ ৰোগ, তেজ বমি, কুকুৰিকণা, জণ্ডিছ, ডায়েবেটিছ, বসন্ত ৰোগ, জ্বৰ, কাহ, মেলেৰিয়া আদি বিভিন্ন ৰোগ নিম গছে নিৰাময় কৰিব পাৰে। আমাৰ আজিৰ তালিকাৰ অন্তিমবিধ উদ্ভিদ হ'ল পদিনা। ইংৰাজীত এই উদ্ভিদবিধক পিপাৰমিণ্ট নামেৰে জনা যায় আৰু পদিনাৰ বৈজ্ঞানিক নামটো হ'ল মেন্থা পিপেৰিটা। খাবলৈ অতিকে সুস্বাদু পদিনা এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ। পেট ফুলা, অভোক লগা, পেটৰ বিষ, বমি, জণ্ডিছ, পেটৰ কৃমি, হৃদৰোগ, ৰক্তচাপ, ইউৰিক এচিড, কলেষ্টৰেল বঢ়া, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, কাহ, জ্বৰ, পানী লগা, হাঁপানি, টাইফয়েড, নিউমোনিয়া, এজমা ইত্যাদি বিভিন্ন ৰোগত পদিনাৰ ৰস খালে তাৰ পৰা উপশম পোৱা যায়। আনহাতে আকৌ ৰ'দে পৰা, এলাৰ্জি, শালমইনা, দেহৰ বিষ, গাঁঠিৰ বিষ, মোচোকা খোৱা ইত্যাদিৰ ক্ষেত্ৰত পদিনাৰ পাত থেতেলি লগাই দিলে তাৰ পৰা কিছু সুফল পোৱা যায়। প্ৰিয় দৰ্শক, এইখিনিতে মোৰ ক'বলগীয়া কিছু কথা আছে। আজি আমি যিখিনি কথা আলোচনা কৰিলোঁ সেইখিনি একমাত্ৰ এডুকেশ্যনেল পাৰপাছৰ কাৰণেহে। মই ঔষধি বিজ্ঞান বিভাগৰ কোনো নিৰ্দিষ্ট শিক্ষা গ্ৰহণ কৰা নাই। গছ গছনিৰ বিষয়ে জানিবলৈ থকা হাবিয়াসৰ কাৰণেহে মই এই ঔষধি উদ্ভিদসমূহৰ গুণাগুণসমূহ জানি লৈছিলোঁ, যিবোৰ আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। মোৰ আপোনালোকলৈ মাত্ৰ এটাই অনুৰোধ, যাতে এই বনৌষধিসমূহ ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লয়, কাৰণ এইটো আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত আৰু নিজৰ স্বাস্থ্যৰ লগত নো কম্প্ৰমাইজ। গতিকে আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু নতুন কথা জানিবলৈ সক্ষম হৈছে। পৰৱৰ্তী ভিডিঅ'টোত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।